Nrityanjali kalakristi kandrani banjainayaw Tamulpurni Durga Mondani Noblangaw Sanbani habafarijों खुंनाय North East Dance Camp session-4 मावबादा गोदान मोसानायखौ फोजोबबाय। गोदान मोसानाय मावबादाखौ फोरोंथाय होदोंमोन मुम्बाइ डिप्लोमा हल्डारनि कोरियोग्राफार थमास बसुमतारिया। बे जोबथा मावबादाखालि बाहागो लायो बिटिआरनि एमसिएलए हेमन्त कुमार राभा, तामुलपुर बिसानि गाहाय नेहाथारि कृष्ण बर', आसाम नाटक सन्मिलननि नेहाथारि अभिजित दास आरो बर' सावथुन मुलुगनि डिरेक्टर कमल के। नृत्यांजलि कलाकृष्ट केन्द्रनि गोरायुं देबजित राजबंशीया फोरमायनाय बादिब्ला गोबां मोसाखावरिफोरा मुम्बाइ थांनानै गासैबो सोलोंनो थाखाय उसुबिदा जायो। बेनि थाखाय थमास बसुमतारिखौ बे मावबादायाव हांख्रायदों। मावबादाखौ बोसोरफ्रोमबो खुंलांबाय थागोन होननानै गोरायुंआ फोरमायथियो। মই থমাস বসুমতাৰী পোনপ্ৰথমতে মই সকলো অসমবাসী ৰাইজলৈ আৰু তামুলপুৰবাসী ৰাইজলৈ মোৰ আন্তৰিক অভিনন্দন আৰু বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি যি এই ডান্স কৰ্মশালা হৈছিল নৰ্থ ইষ্ট ডান্স কেম্প session-4, একচুৱেলি মই session-1ৰ পৰাই জড়িত হৈ আছোঁ নৃত্যাঞ্জলি কলাকৃষ্টি কেন্দ্ৰৰ লগত। ডাইৰেক্টৰ আমাৰ দেৱজিত ৰাজবংশী আৰু তাৰ ফেকাল্টি ৰঞ্জন বড়ো তেওঁলোকে এই মানে কৰ্মশালাটো অৰ্গেনাইজ কৰে। আৰু যিহেতু তামুলপুৰত বহুত ভাল ভাল টেলেণ্টেড ষ্টুডেণ্ট আছে, সঁচাকৈ আহি ইয়াত শিকাই ভাল লাগে। যিসকল মানে ল'ৰা ছোৱালী ইয়াত এতিয়া কষ্ট কৰিছে তেওঁলোকৰ বহুত আগলৈ ফিউচাৰ আছে। গতিকে সকলোৱে যাতে ভালকৈ অকণমান কষ্ট কৰে, ডান্সটোক অলপ চিৰিয়াছলি লয়। যিখিনি আমি ট্ৰেইনিং দি গৈছোঁ তাৰ পাছতো যিখিনি নৃত্যাঞ্জলি কলাকৃষ্টি কেন্দ্ৰত ট্ৰেইনিং চলিব, এই গোটেইখিনি যাতে মানে ছাত্ৰ ছাত্ৰীসকলে ভালকৈ মনোযোগ দি মানে কৰে তাৰে কামনা কৰিছোঁ। আৰু বিশেষ কি ক'ম, নৃত্যাঞ্জলি কলাকৃষ্টি কেন্দ্ৰই বহুত এটা ভাল প্লেটফৰ্ম দি আছে ল'ৰা ছোৱালীসকলক। এনেকুৱাই প্লেটফৰ্ম আগলৈও দিয়ক যাতে ছাত্ৰ ছাত্ৰীসকলে আগুৱাই যাব পাৰে। ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। থেংক ইউ। নমস্কাৰ, ফটো অসমবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি নৃত্যাঞ্জলি কলাকৃষ্টি কেন্দ্ৰ নৰ্থ ইষ্ট ডান্স কেম্প session-4 আমি এইবাৰ কৰোণাৰ বিগত কাৰণে আমি কৰিব পৰা নাছিলোঁ। এইবাৰ আমি ষ্টাৰ্ট কৰিলোঁ। আমি 5 দিনীয়া এটি কৰ্মশালা ৰাখিছিলোঁ আধুনিক নৃত্যৰ। গতিকে এইখিনিতে আমাৰ মাজত আহিছিল থমাস বসুমতাৰী ছাৰ, মুম্বাই ডিপ্লোমা হোল্ডাৰ। আমি তেখেতক ইয়াত 5 দিনৰ কাৰণে আমি কৰ্মশালা দিবলৈ মাতিছিলোঁ, আমন্ত্ৰণ জনাইছিলোঁ। আমি ইচ্ছা কৰিছোঁ যে আমি যিহেতু ইয়াৰ পৰা মুম্বাইলৈকে শিকিব যাবলৈ সকলোৰে অসুবিধা হয়, তাৰ কাৰণে আমি তেখেতক ইয়াত আমন্ত্ৰণ কৰি আনি আমাৰ ইয়াৰ ল'ৰা ছোৱালীখিনিক আধুনিক নৃত্য মডাৰ্ণ ডান্স শিকাই তেওঁলোকক যাতে ভৱিষ্যতলৈ আগবঢ়াই নিব পাৰোঁ, তাৰ কাৰণে আমি এই প্ৰচেষ্টা আমি সদায় ৰাখি আহিছোঁ। আৰু তাৰ কাৰণে আপোনালোকে আমাক মৰম যাচিব, উৎসাহ দিব, যাতে আমি প্ৰত্যেক বছৰে আমি কৰি থাকিব পাৰোঁ। আৰু আমি কৰি থাকিম, তেনেকৈ আমি প্ৰতিশ্ৰুতিবদ্ধ হৈ আমি কাম কৰি আছোঁ। আমাৰ যাতে তামুলপুৰৰ পৰা যাতে আমাৰ নৃত্যাঞ্জলি কলাকৃষ্টি কেন্দ্ৰৰ পৰা যাতে আমাৰ ল'ৰা ছোৱালী গৈ যাতে ভাৰতত অসমৰ পৰা তামুলপুৰৰ পৰা যাতে সুনাম কঢ়িয়াই আনিব পাৰে, তাৰে আমি এই প্ৰচেষ্টা আমি হাতত লৈ আছোঁ। আৰু আমাৰ মাজত থমাস বসুমতাৰী ছাৰ আছে। থমাস বসুমতাৰী ছাৰে আমাৰ কিছু আপোনালোকক আভাস দিব। ইয়াত এতিয়ালৈকে আমাৰ টোটেল 65 পাৰ্টিচিপেট হ'ল বৰ্তমানলৈ।